ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ ভাষা বিষয়ৰ 5 নম্বৰ পাঠটি উলিয়াই লোৱাচোন। পাঠটিৰ নাম হৈছে ডক্টৰ বাণীকান্ত কাকতি। এতিয়া মই পাঠটিৰ মূল কথাখিনি আলোচনা কৰি দিওঁ, তাৰপিছত তোমালোকে নিজেই পঢ়ি পাঠটো আৰু বেছি ভালকৈ বুজিব পাৰিবা। ডক্টৰ বাণীকান্ত কাকতি আছিল এগৰাকী ভাষা বিজ্ঞানী। তেওঁ ভাষাৰ ওপৰত চৰ্চা কৰিছিল আৰু তেওঁ ভাষাৰ ওপৰত গৱেষণা কৰিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। কিন্তু ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছতে তেওঁৰ ওচৰ চুবুৰীয়া কেইজনমান অতিশয় হিংসাকুৰীয়া লোকে তেওঁক অপমানিত কৰিবৰ চেষ্টা কৰিছিল। কেনেকৈ কৰিছিল চেষ্টা? কেইজনমান সহজ সৰল মানুহক বাণীকান্ত কাকতিৰ ওচৰলৈ পঠিয়াই দিছিল এই বুলি যে এজন নতুন ডাক্তৰ আহিছে আৰু তেওঁ খুব ভালকৈ চিকিৎসা কৰে। সেই মানুহকেইজন তেনেই সহজ সৰল আছিল বাবে তেওঁলোকে একো জনা নাছিল আৰু তেওঁলোকে বাণীকান্ত কাকতিৰ ওচৰত বেমাৰ দেখুৱাবলৈ গৈছিল। বাণীকান্ত কাকতি কিন্তু ডাক্তৰ নাছিল, ৰোগীক চিকিৎসা কৰা ডাক্তৰ তেওঁ নাছিল। তেওঁ ভাষাৰ ওপৰত চৰ্চা কৰি গৱেষণা কৰাৰ বাবে তেওঁক ডক্টৰেট ডিগ্ৰীহে প্ৰদান কৰা হৈছিল। তেওঁ ভাষা বিজ্ঞানী আছিল। কিন্তু বাণীকান্ত কাকতিয়ে সেই মানুহকেইজনৰ উদ্দেশ্য বুজিব পাৰি কি কৰিলে, তেওঁলোকক উপযুক্ত প্ৰত্যুত্তৰ দিবৰ বাবে তেওঁ হোমিঅ'পেথিক চিকিৎসাৰ কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলে। এনেদৰে পঢ়ি পঢ়ি তেওঁ অলপ সময়ৰ ভিতৰতে ৰোগীক চিকিৎসা কৰিব পৰা হ'ল আৰু সেইমতে বিধান দিব পৰা হ'ল। বাণীকান্ত কাকতি সৰুৰে পৰা আছিল অতিশয় আত্মসন্মানবোধ সম্পন্ন আৰু দৃঢ় মনৰ। তেওঁ যিটো কাম কৰিম বুলি ভাবিছিল সেই কামটো কৰিছিল। আৰু সেই সময়ত তেওঁ যেতিয়া ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল সেই সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা মানুহৰ সংখ্যা অতিশয় কম আছিল আৰু সেইবাবে হিংসাকুৰীয়া লোকসকলে এইটো সহ্য কৰিব পৰা নাছিল। কিন্তু বাণীকান্ত কাকতি এনেকুৱা আছিল যে তেওঁ সৰুৰ পৰাই সকলো কথা আঁতিগুৰি মাৰি জানিবলৈ চেষ্টা কৰিছিল। জ্ঞান অৰ্জনৰ বাবে তেওঁ গোটেই জীৱনটো অৰ্পণ কৰিছিল আৰু ভাষাৰ চৰ্চাৰ বাবে তেওঁ বহুত কষ্ট কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত তেওঁ যথেষ্ট ব্যুৎপত্তি প্ৰদৰ্শন কৰিছে। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তাৰ ভিতৰতে তেওঁ যিখন গ্ৰন্থৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল সেই গ্ৰন্থখনৰ নাম আছিল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। আৰু তেওঁৰ বাকী গ্ৰন্থসমূহৰ নামো তোমালোকে ইয়াতে পাবা। ইয়াতে ভালদৰে পঢ়ি ল'লে গোটেই কথাখিনি পাবা। এতিয়া আমি পাঠটোত থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন সেইখিনি আলোচনা কৰি দিওঁ। প্ৰথমটো চোৱা, পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে তোমালোকে পঢ়িব লাগিব। পিছৰ পৰা চাই যোৱা, উত্তৰ দিয়া। নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? উত্তৰটো মই লিখি দিছোঁ চোৱা। নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। খ. বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? উত্তৰ, বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। গ. নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে? উত্তৰ হ'ব, নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। ঘ. তেখেতে কি চিকিৎসা কৰিছিল? উত্তৰ, তেখেতে হোমিঅ'পেথিক চিকিৎসা কৰিছিল। ঙটো চোৱা, বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব, বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। পিছৰ প্ৰশ্নটো চোৱা, ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখিব দিছে। উত্তৰ লিখা। বাণীকান্ত কাকতি এগৰাকী অগ্ৰণী ভাষা বিজ্ঞানী আছিল। 1894 চনৰ 15 নৱেম্বৰত বৰপেটাৰ বাটিকুৰিহা গাঁৱত তেওঁৰ জন্ম হয়। সৰুকালৰ পৰাই তেওঁ অতি দৃঢ়মনা আছিল। জীৱনৰ কোনো পৰিস্থিতিতে তেওঁ হাৰ মনা নাছিল। 1911 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত সৰ্বোচ্চ নম্বৰ লৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত ইংৰাজীত অনাৰ্ছ লৈ BA আৰু ইংৰাজী সাহিত্যত MA পাছ কৰি কটন কলেজৰ অধ্যাপক ৰূপে নিযুক্তি লাভ কৰিছিল। 1935 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। গোটেই জীৱন তেওঁ জ্ঞান অৰ্জনৰ বাবেই আত্মনিয়োগ কৰিছিল। তেওঁ কেইবাখনো মহৎ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ইয়াৰ মাজত আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অসমীয়া ভাষাৰ
গঠন আৰু বিকাশ গ্ৰন্থৰ বাবে তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল। 1952 চনৰ 15 নৱেম্বৰত এই জনা মহান ভাষাবিদৰ দেহাৱসান ঘটে। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি কি ঘটনা ঘটিছিল চমুকৈ লিখা। উত্তৰটো চাই যোৱা। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত কেইজনমান ঈৰ্ষাপৰায়ণ লোকে কৌতুক কৰিবলৈ সহজ সৰল মানুহ কিছুমানক ৰোগৰ চিকিৎসা বাবে বাণীকান্ত কাকতিৰ ওচৰলৈ পঠাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত চোৱাচোন, অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা। প্ৰথম শব্দটো কি আছে চোৱা, ঈৰ্ষাপৰায়ণ। ঈৰ্ষাপৰায়ণ মানে হৈছে খেয়লীয়া বা আনৰ উন্নতি দেখিব নোৱাৰা পৰিস্থিতি, চাৰিওফালৰ অৱস্থা বা পাৰিপাৰ্শ্বিক অৱস্থা। আত্মনিয়োগ কৰা মানে হ'ল কোনো কামত নিজক লগোৱা। পিছৰটো চাবা, আয়ত্ত মানে দখললৈ অনা বা অধীনলৈ অনা। নিষ্ঠা, দৃঢ় আস্থা বা অত্যাধিক মনোযোগ বা অনুৰাগ। প্ৰবল, প্ৰচণ্ড বা অধিক শক্তিযুক্ত। সাধনা, আৰাধনা বা গভীৰ ঐকান্তিক চেষ্টা। একান্ত, কোনো বিষয়ত সম্পূৰ্ণকৈ মন নিবিষ্ট কৰি লোৱা বা একাগ্ৰ। চৰ্চা, চৰ্চা মানে হৈছে অভ্যাস বা অনুশীলন। থতমত, বিবুধি হোৱা অৱস্থা। সুখ্যাতি, সুনাম বা ভাল কামৰ যোগেদি পোৱা যশস্যা বা যশস্যা অৰ্জন কৰা। গতিগোত্ৰ মানে হ'ল মতিগতি বা চাল চলন। ইয়াৰ পিছতো চোৱা, তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। প্ৰথমটো শব্দ দিছে নিষ্ঠা, সত্যস্থ, মূৰ্ধন্য সযোগ মূৰ্ধন্য থ। তাৰপিছৰটো জৈন্যজ্ঞ, বৰ্গীয় জ যোগ ন্য। তাৰপিছৰটো চোৱা, কত্যক্ত, ক যোগ মূৰ্ধন্য ত। এতিয়া চোৱা, তলৰ আস্তনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ আকৌ লিখা। ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল। এইটো হ'ব, তেওঁ এগৰাকী ভাষা বিজ্ঞানী আছিল। ৰহিমে পঢ়া শুনা মনোযোগেৰে কৰে। সি পঢ়া শুনা মনোযোগেৰে কৰে। নীলাই গান গাই ভাল পায়। তাই গান গাই ভাল পায়। পিছৰটো চোৱা, বাক্য ৰচনা কৰা সহজ সৰলভাৱে। ডাক্তৰে ৰোগীজনক সহজ সৰলভাৱে কথাখিনি বুজাই দিলে। প্ৰবল, প্ৰবল ধুমুহাজাকে অঞ্চলটোৰ যথেষ্ট ক্ষতি কৰিলে। চিকিৎসা, বাণীকান্ত কাকতিয়ে নিজ চেষ্টাৰ বলত হোমিওপেথিক চিকিৎসা পদ্ধতি আয়ত্ত কৰি লৈছিল। দৃঢ়মনা, দৃঢ়মনা ব্যক্তিৰ বাবে কোনো কামেই অসাধ্য নহয়। আঁতিগুৰি, সি সকলো বিষয় আঁতিগুৰি মাৰি পঢ়িবলৈ যত্ন কৰে। কৌতুকপ্ৰিয়, মানুহজন বৰ কৌতুকপ্ৰিয়। পিছৰটো চোৱা, জোকৰ মুখত চূণ। ৰবীনৰ সফলতাই তাক হেয় জ্ঞান কৰাসকলৰ বাবে যেন জোকৰ মুখত চূণ দিয়াৰ কামহে কৰিলে। থতমত খা, শিক্ষকৰ প্ৰশ্নত সি থতমত খাই উঠিল। এতিয়া এটা শব্দত প্ৰকাশ কৰা। কটো চোৱা, যি শিক্ষাদান কৰে তেওঁক কোৱা হয় শিক্ষক। যি ৰোগীক চিকিৎসা কৰে তেওঁ হৈছে ডাক্তৰ। যি ভাষা চৰ্চা কৰে তেওঁ হ'ল ভাষা বিজ্ঞানী। একে সময়তে হোৱা সমসাময়িক। একান্ত মনে চিন্তা কৰা মানে একাগ্ৰ চিত্তে, আৰু যি শিক্ষা গ্ৰহণ কৰে শিক্ষাৰ্থী। পিছৰ প্ৰশ্নটো চোৱা, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জ্ঞান, অজ্ঞান। সৰল, জটিল। সাধাৰণ, অসাধাৰণ। চোকা, ভোটা।
ৰোগী নিৰোগী আৰু শেষত সুখ্যাতি কুখ্যাতি। এতিয়া চোৱা তলৰ ফকৰা যোজনাটো বহলাই লিখিব দিছে। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। উত্তৰ লিখা। অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰুকালতে যে ভৱিষ্যতৰ ভাল বা বেয়া লক্ষণসমূহ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি ব্যৱহাৰ কৰা হয়। মূলা হৈছে এবিধ ভাল পাচলি। ইয়াৰ পাত আৰু মূল দুয়োটাই খাব পাৰি। মূলাৰ বীজ সিঁচাৰ 15 দিনমানৰ পিছত ই দুপতীয়া হৈ গজি আহে আৰু কৃষকে গড় ভাল হোৱাৰ সম্ভাৱনা থকা মূলা পুলিটো চিন শ্ৰী ধৰা পাত দুটাতে চিনিব পৰা হয়। ঠিক তেনেদৰেই এজন ব্যক্তি ভৱিষ্যতে কেনেকুৱা হ'ব সেয়া তেওঁৰ ল'ৰালিৰ মতিগতিৰ পৰাই উমান পোৱা যায়। এতিয়া চোৱা তোমালোকৰ জানো অহা আছে। ইয়াত কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে আছে। তোমালোকে পঢ়ি ল'বা আৰু প্ৰশ্নকেইটাৰ উত্তৰ মই দি দিছোঁ। কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি? উত্তৰ 1896 চন। খ তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল? উত্তৰ ছাত্ৰ অৱস্থাৰ পৰা। গ তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল? উত্তৰ হ'ব সংস্কৃত বিষয়ত। ঘ তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা। উত্তৰ লিখা। শ্ৰী হৰ্ষৰ নৈষধচৰিত, যশস্তিলক আৰু সেতুবন্ধন। উঙ তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিল? উত্তৰ বাঁহী, চেতনা আৰু আবাহন। ইয়াৰ পিছত চোৱাচোন তোমালোকক এটা সাঁথৰ দিছে। গছত লাগে আনোতাই আনে, ৰান্ধোতাই ৰান্ধে, খাওঁতাই কিন্তু পেলাই দিয়ে। কি বাৰু ইয়াৰ উত্তৰটো? সকলোৱে জানা, এইটো হৈছে তেজপাত। ইয়াৰ পিছত চোৱা একেবাৰে শেষৰ প্ৰশ্ন। মহাভাৰত শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা। প্ৰথম আখৰটো মৰে লিখিছে। মহা, মৰত আৰু মত। এতিয়া তোমালোকে লিখা। প্ৰথমতে হত আকাৰে হা। হত আকাৰে হাৰে প্ৰথম শব্দ চোৱা। হাত, হাকুটি আৰু হাবি। তাৰপিছত হৈছে ভত আকাৰে ভা। ভাই, ভাগৰ আৰু ভাত। তাৰপিছৰ আখৰটো হৈছে ৰ। ৰে প্ৰথমতে ৰং, ৰজা আৰু ৰবৰ। আৰু শেষত দন্তীয় তৰে তলা, তগৰ আৰু তৰা।